বন্ধু বান্ধৱীসকল, আছাম ডিজিটেল ফেক্টছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী দীপলিনা বৰুৱাক লৈ সংবাদ মাধ্যম তথা ছ'চিয়েল মিডিয়াত বহুতো চৰ্চা হৈ আছে। সকলোৱে ইচ্ছুক হৈ আছে অহা 7 জানুৱাৰী তাৰিখে দীপলিনা ডেকাৰ কি ভাল খবৰ আছে। দীপলিনা ডেকাৰ বিয়া নেকি বাৰু, নে অন্য কিবা ভাল খবৰ? জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মই ভিডিঅ' দিলে আপোনালোকে সকলোতকৈ প্ৰথমে পায়। অৱশেষত বহুদিন বিৰতিৰ পাছত অসমীয়া ছবিগৃহলৈ আহি আছে কণ্ঠশিল্পী দীপলিনা ডেকাই কণ্ঠদান কৰা সেই অসমীয়া বোলছবিখন, যাৰ নাম হৈছে একলব্য। আৰু এই ভাল খবৰটো সংবাদ মাধ্যমৰ আগত দীপলিনা ডেকাই নিজ মুখেৰেই প্ৰকাশ কৰি। বন্ধু বান্ধৱীসকল, যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।